কিয় কিছুমান মানুহৰ জীৱনত টকা বাৰে বাৰে আহে আৰু কিছুমান মানুহৰ হাতত এটা টকাও ৰৈ নাথাকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত কেৱল এষ্ট্ৰলজি নহয়, আজিৰ এই ভিডিঅ'টোত মই ক'ম টকা আচলতে কেনেকৈ মানুহৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰে। ভালকৈ শুনিব, কাৰণ এই ভিডিঅ'টো হয়তো আপোনাৰ চিন্তাধাৰাই সলনি কৰি দিব পাৰে। বহুত মানুহে ভাবে ধনী মানুহৰ ভাগ্য ভাল, তেওঁলোকৰ কপাল ভাল, কিন্তু সত্যটো কি জানেনে? টকা প্ৰথমে মানুহৰ পকেটলৈ নাহে, টকা প্ৰথম মানুহৰ মাইণ্ডলৈ আহে। যিজন মানুহে সদায় কয় মোৰো নহয়, মই নোৱাৰিম বা মোৰ ভাগ্য বেয়া, তেওঁৰ মাইণ্ডটোৱে লাহে লাহে সকলো সুযোগ বন্ধ কৰি দিয়ে। আৰু যিজন মানুহে কম থাকিলেও শিকে, নতুন চেষ্টা কৰে, নিজকে ইমপ্ৰুভ কৰে, টকা লাহে লাহে সেই মানুহৰ ফালে আহিবলৈ আৰম্ভ কৰে। এটা কথা মনত ৰাখিব, ধন কেৱল চাকৰি বা বিজনেছৰ পৰাই নাহে, ধন আহে মানুহৰ ভেলুৰ ওপৰত। মানুহে যিমান সমস্যা ছল্ভ কৰিব জানিব, মানুহ আপোনাক সিমান মূল্য দিব। এজন কণ্টেণ্ট ক্ৰিয়েটৰক চাওক, আগতে হয়তো 100 ভিউ আহিছিলে, তেওঁ কিন্তু ৰৈ নাথাকিলে, প্ৰতিদিনে শিকিলে, বেটাৰ থাম্বনেইল বনালে, বেটাৰ হুক দিলে, মানুহৰ ইম'শ্যনক বুজিলে। এদিন সেই ক্ৰিয়েটৰৰ ভিডিঅ'ত লাখ লাখ ভিউ আহিল। কাৰণ ছাকচেছ হঠাৎ নাহে, মানুহে কেৱল শেষ ৰিজাল্টটোহে দেখে। আৰু এটা ডাঙৰ ভুল, বহুত মানুহে টকা অহাৰ আগতে নিজকে ধনী দেখুৱাবলৈ আৰম্ভ কৰে। বাহিৰত ষ্টাইল, কিন্তু ভিতৰত ছেভিং নাই। ধনী মানুহে প্ৰথমে ইনভেষ্টমেণ্ট কৰে, তাৰপিছত শ্ব' কৰে। বহু সফল মানুহৰ এই তিনিটা হেবিট থাকে। তেওঁলোকে নিজৰ টাইম ৱেষ্ট নকৰে, তেওঁলোকে নতুন স্কিল শিকে, তেওঁলোকে নিগেটিভ মানুহৰ পৰা সদায় আঁতৰত থাকে। আৰু এটা ছিক্ৰেট কথা, টকা সেই মানুহৰ ওচৰত বেছি যায় যিজনে টকা সদায় ৰেচপেক্ট কৰে, এটকা হ'লেও ভেলু দিয়ে, অযথা খৰচ নকৰে, আৰু তেওঁলোকৰ অহংকাৰ নাৰাখে। কিন্তু মনত ৰাখিব, কেৱল মই ধনী হ'ব বুলি ক'লেই নহয়, একশ্যনো লাগিব। নতুন স্কিল শিকক, নতুন কাম আৰম্ভ কৰক, নিজৰ লক্ষ্য লিখি ৰাখক আৰু প্ৰতিদিন কনচিষ্টেঞ্চি ৰাখক। কাৰণ ধন কেৱল ভাগ্যৰে নহয়, ডিচিপ্লিন, ধৈৰ্য আৰু স্মাৰ্ট চিন্তাৰেও আহে। এতিয়া কমেণ্টত সঁচাকৈ লিখিব, আপুনি টকা ছেভ কৰে নে খৰচ বেছি কৰে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।